লাহে লাহে খোৱা দেই। দিছে দেখোন। নাখান্দিবা ইমান বেছি নহয় নহয় দিব লাগে। দেখিছেন কিমান টাইট মাৰি দেখিছে চাব দেই কেনেকুৱা খাইছে চব। হেই ৰহন ইয়াত দেখিছেনে পুৰা দি আছে পাই দেখোন। মই আজি কাৰ লগত আহিছোঁ গম পায়নে? সকলোৱে চব চৰাবৰ কাৰণে বা এনে ফুৰাবৰ কাৰণে লৈ আহে কুকুৰক। সকলোৱে কুকুৰক আনি ধৰি লওক ক'ৰবাত ফুৰাই বা চৰাই। তেনেকুৱা ময়ো আজি বেলেগ এটা বস্তু এটা আনিছোঁ। আপোনালোকে দেখালে নাহাঁহিব খালি দেই। খালি কিন্তু কি হয় 3টা বজাৰ পৰা ইফালে গঁৰাল থাকিব নিবিচাৰে। মই দেখাম বাৰু আপোনালোকক কি বস্তু হয় কি কথা চাই ল'ব কি হয়। লাহে লাহে খোৱা দেই। এয়া মই ফুৰাবলৈ অনা বন্ধুজন। এয়া দেখিছে ন পুৰা কামত ব্যস্ত হৈ আছে। ঠিকা লৈছে মাটি খান্দিবলৈ। এয়া কি পাইছে চব খাইছে। খান আৰু খান। ইয়াৰ নামটো মই কি থৈছোঁ গম পাইছে না? ৰোহন। মোকে খুৱাই দিছে দেখোন। নাখান্দিবা ইমান বেছি নহয় দেখিছে কি কৰিছে? মোকে ঠেলি লৈ গৈছে। ৰোহন এইপিনে চোৱা, এইপিনে চাওঁ ৰোহন, এইপিনে চাওঁ। নাই ধ্যান নিদিয়ে। এয়া বেছি হোৱা নাই, 3 মাহ হৈছে অনা। এয়া দেখিছে যিহে খান্দিছে ন, যেনিবা ই ক'ৰবাত যাবলৈ আছে। পুৰা কণ্টেক্ট লৈ লৈছে। ইয়াৰ চব কি পাইছে আৰু খাবলৈ। ইমান টান মাটি কেনেকুৱা খান্দে জানো সিহঁতৰ উঠে। চাওঁ বা মোকে কামুৰিব লৈছে। মানে ইয়াক ডিষ্টাৰ্ব দিছোঁ যে মই। ঐ মানে ইয়াক খান্দিব লাগে। দেখিছেন কিমান টাইট মাৰি দেখিছে চাব দেই কেনেকুৱা খাইছে চব। ৰোহন নাই ধ্যান নাই। কি পাইছে আৰু খাবলৈ। আপোনালোকে কয় সদায় ট্ৰেক্টৰে হাল বাই বুলি কিনে বা মাটি খান্দে বুলি কিনে। দেখিছে নাই মাংসই মাটি খান্দিছে। ইয়াৰ ওপৰত কি বস্তু আছে ইমান খান্দিব পাৰে যে। বা ইমান নন ষ্টপেই কাৰো ফালে চোৱা নাই। মানুহ যদি এনেকুৱা কাম কৰিব লাগিলে কি হয় আৰু। ৰোহন ইয়াত দেখিছে নন ষ্টপ দি আছে। ৰোহন এইপিনে চোৱা আকৌ। চোৱা ৰোহন এইপিনে চাবা কিন্তু এইপিনে চোৱা ৰোহন চোৱা আকৌ। আমাৰ ভিউ আছে চাব বিচাৰিছা ন তোমাক। দি থাকা নন ষ্টপ। ৰোহন নাই চাওঁ দি থাকচোন। এয়া চালো এফুট বাই এফুট গ'লেই। পুৰা দি আছে। এয়া দেখিছে ন কিমান খান্দিলে। হ'ব দেই 4 ফুট মান মাৰিলে। চাব বহুত সোনকালে গৈছে কিন্তু। না আজি কাম শেষ কৰিব লাগিব যেনেকুৱা যি নহওক দেই। ৰোহন শেষ কৰিবা ন কাম আজি? ৰোহন ইয়াত দেখিছেনে পুৰা দি আছে। চব মাটি খানি গৰম পালে।
গা ধুব লাগে পানী পানী খুৱাই দিওঁ এয়া আমাৰ মানুহ লিখীয়া গাহৰি ক'ৰবাত দেখিছিলে ন গাহৰি চব কিমান আৰাম পুৰা ভাগৰি গলি মাটি খান্দি খান্দি পুৰা ভাগৰি গ'ল আপোনালোকৰ গাহৰি এনেকুৱা মুখ চুখ ধুৱাব দিয়ে নাই ই মানুহ লিখা খালি থাকি ভাল পায় দেই ঐ ৰোহন ভাগৰ লাগিলে নেকি পুৰা ভাগৰি গ'ল দিছে গাহৰি লুটি ঘূৰ অঁ এয়া মহাশয় এই পানী খা পুৰা ভাগৰি গৈছে ঐ গাহৰি উঠ 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 ঐ গাহৰি